তাৰ বয়স তেতিয়া 6 বছৰ 7 মাহ। সি ভালকৈ বুজিব পৰা হোৱাই নাছিল বহুতো কথা। চোতালৰ আগফালে তুলসী জোপাত জ্বলি আছে ধূপ ধূনা। কাষতে বগা কাপোৰে থকা এটা নিথৰ দেহ। মানুহবোৰ দেখিও সি অবাক। আজি ইমানবোৰ মানুহ আমাৰ ঘৰত। কোনোবাই মন মাৰি বহিছে, কোনোবাই দেখোন বৰকৈ কান্দিছে, কোনোবাই আকৌ খুব বাৰী ঢাপত থকা গছডালকে কাটিছে। দেউতা দেউতা অ দেউতা, কি হৈছেনো এয়া আমাৰ ঘৰত? তুমি কিয় কান্দিছা দেউতা? চোৱাচোন চোৱা, আজি আমাৰ ৰিজাল্ট দিছে। মই কম নম্বৰ পালে তুমি যে মাক খং কৰা। এয়া চোৱা, মই ক্লাছত ফাৰ্ষ্ট হৈছোঁ দেউতা। তুমি আৰু মাক গালি নাপাৰিবা দেউতা। দেউতা, তুমি কিয় কান্দিছা? এইবোৰ কি হৈছেনো দেউতা? তুমি মোক কিয় একো নোকোৱা? আৰু সেই তুলসীৰ তলত মাক তুমি কিয় তেনেকৈ শুৱাই থৈছা? মা মা অ মা অ মা, মই আহিলো নহয়। মা, তুমি উঠা না, মোক কিবা খাবলৈ দিয়া না। মোৰ বৰ ভোক লাগিছে মা। কোনোবা আহি তাক কৈ গ'ল, তোমাৰ মা আৰু কেতিয়াও নুঠে বাবা। মা আৰু তোমাৰ কাষলৈ কেতিয়াও নাহে। মা সৌ আকাশত ভগৱানৰ লগত থাকিব এতিয়াৰে পৰা। তোমাক তাৰ পৰাই চাই থাকিব। কণমানি দুৰ্ভগীয়া, পলকতে যে কিবোৰ হৈ গ'ল একো বুজিয়েই নাপালে। ঠিক 6 মাহ পাৰ হ'ল। দেউতাকে আকৌ বিয়া কৰালে। চোৱাচোন বাবা, চোৱা, এয়া তোমাৰ নতুন মা। আগৰ মাজনী তোমাৰ কাষলৈ কেতিয়াও নাহে বাবা, আৰু সেইবাবে তোমাৰ ওচৰলৈ লৈ আহিলো এয়া নতুন মা। মায়ে তোমাৰ লগত খেলিব, তোমাৰ লগত ফুৰিব, আৰু তুমি যে অংক টান পোৱা, নতুন মায়ে তোমাক শিকাব। মাৰ জানো নতুন পুৰণা থাকে দেউতা? তুমিয়ে দেখোন কৈছিলা মা মানেতো এখন বিশাল পৃথিৱী, য'ত সকলো থাকে, আৰু সেই সকলোবোৰেই হৈছে মা। আৰু সেই মা শব্দটোক তুমি কিয় ভাগ কৰিছা দেউতা? আকাশখনলৈ চোৱা, তাতে আছে মোৰ মা। তৰা হৈ মোক চাই থাকে, বতাহ হৈ মোক চুই যায়। এই মানুহজনীক মোৰ ওচৰৰ পৰা লৈ যোৱা দেউতা, লৈ যোৱা। কণমানি হিয়াৰ কান্দন কোনে শুনে, কোনে শুনে? এইটোনো কোন তাৰ আপোন? লাহে লাহে দিনবোৰ এনেকৈয়ে পাৰ হৈ গ'ল। সি যেন দেউতাকৰ মৰমৰ পৰা দূৰ হৈ যায়। নিশা তাৰ ভয় লাগে, তথাপি সি বেলেগ ৰুমত অকলেই শুব লাগে। কেতিয়াবা দেউতাকে মাতে, কিন্তু নতুন মাকে মানা কৰে।
8 বজাত ব্ৰেকফাষ্ট সি এতিয়া নিজেই খায়। খুৱাই দিবলৈ তাৰ যে মাক নাই। স্কুলৰ ইউনিফৰ্ম, টাই, জোতা, মোজা এইবোৰ সি নিজেই পিন্ধিবলৈ শিকিছে। পিন্ধাই দিবলৈ যে তাৰ মাক নাই। স্কুলত লগৰবোৰে টিফিন খায়। অমলেট, মেগী, টমেটো চচৰ নাকত লগা গোন্ধ এইবোৰ তাৰ নাই। আনৰ হাত আৰু মুখলৈ চাই ফ্লাক্সটোৰ সৈতে সময় কটায়। তাৰ আলপৈচান ধৰিবলৈ বোলে নতুন মাকৰ অলপো সময় নাই। নতুন মাকে জানো তাক ভাল পায়? আৰু দেউতাকে এতিয়া প্ৰশ্নবোধক। যেতিয়াই কিছুমান কথাই তাক বৰকৈ আমনি কৰি যায়, চোতালত থকা তুলসীজোপাৰ কাষলৈ গৈ সি আকাশখনলৈ চাই হয়তো আত্মসন্তুষ্টিৰ বাবেই চিঞৰি চিঞৰি কান্দি পৃথিৱী কঁপাই কয়,